নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? আশা কৰোঁ সকলোৱে ভালে। বৰ্তমান মোৰো ভালে বেয়াৰ মাজতে মই আজি বনাবলৈ লৈছোঁ মুড়ি লাড়ু। মুড়ি লাড়ু বনাবৰ কাৰণে মই প্ৰথমতে মুড়ি লৈ লৈছোঁ। এয়া দেখিছেনে, মুড়ি সৰু চৰিয়াতে এচৰিয়া লৈছোঁ। মই বাৰু মুড়ি বাতিয়ে জুখি পেলাই বনাম। মুড়ি লাড়ু বনোৱাৰ আগতেই মই মুড়িকেইটা অকণমান গৰমাই ল'ব লৈছোঁ। এই কেৰাহীখনতে সৰু বাতি এটাই মুড়ি 3 বাতি লৈ লৈছোঁ। মুড়ি লাড়ু বনাবৰ কাৰণে বৰ বেছি সামগ্ৰী নালাগে, 2বিধ সামগ্ৰীতে মুড়ি লাড়ু হৈ যায়। আৰু এতিয়া মোৰ মুড়িখিনি গৰমাই লোৱা হৈ গৈছে। মই এয়া লাহেকৈ নমাই থৈ ল'ম। আৰু আপোনালোকেও ভিডিঅ'টো চাই যাওক, মইনো মুড়ি লাড়ু কেনেকৈ বনাইছোঁ। যিসকলে জানে সেইসকলে নাচালেও হৈ যাব, যিসকলে নাজানে সেইসকলে চালেই হৈ গ'ল। আৰু মুড়ি লাড়ু বনাবৰ কাৰণে এতিয়া মই কাটি লৈছোঁ গুড়খিনি কাটি লৈ মই বাতি এটাৰে জুখি ল'ম। গুড় এবাতিয়ে হৈ যাব। বস্তুখিনি জুখি ল'লে ভাল হয়, সোৱাদটো জোখত হয়। আৰু এয়া চাওকচোন, ধুনীয়াকৈ বাতি হৈ গৈছে। মই এইখিনি এতিয়া কেৰাহীখন পাতি দিছোঁ। কেৰাহীখনতে গুড়খিনি দি দিছোঁ। এয়া দেখিছেনে, দিয়াৰ লগে লগে গলি যাবলৈ ধৰিছে। ইয়াতে মই পানী অকণমান দিম। এয়া দেখিছেনে, পানী বৰ বেছিকৈ দিব নালাগে, পানী একেবাৰে কমকৈ দিব লাগে। মই 2 চামুচৰ জোখত পানী দিছোঁ। আৰু এয়া দেখিছেনে, লাহেকৈ গলি গৈছে আৰু এতিয়া লাহে লাহে উতলিবলৈ ধৰিছে। অকণমান মই লৰাই দিছোঁ। এয়া ধুনীয়াকৈ উতলি আহিছে। মই ইয়াতে সৰু চামুচ এখনে 1 চামুচ ঘিউ দি দিছোঁ। আপোনালোকে যদিহে ঘিউ দিলে ভাল পায় তেতিয়াহে দিব, নিদিলেও কিন্তু কোনো কথা নাই। আৰু এয়া ধুনীয়াকৈ উতলি আহিছে। এয়া দেখিছেনে, বাতি এটাতে পানী অকণমান লৈ লৈছোঁ। পানীত মই গুড় অকণ দি চাইছোঁ, যদি গলি গ'ল হয় তেতিয়া হোৱা নাছিলে, কিন্তু এতিয়া তলত লদা হৈ আছে। এতিয়া মানে ধুনীয়া জোখত হৈ গৈছে। এতিয়া মুড়িখিনি সেইটো কাৰণে দি ল'লোঁ। দি মই এতিয়া এইখিনি ভালদৰে লৰাই দিছোঁ। মই গেছটো অফ কৰি দিলোঁ। আৰু দি এয়া ভালদৰে লৰাই মিলাই ল'ম। লাড়ুটো কিন্তু গৰমে গৰমে বনাব লাগিব, ঠাণ্ডা হ'লে লাড়ু নুঠিব। আৰু এয়া চাওকচোন, ধুনীয়াকৈ মিক্স হৈ গৈছে। এয়া লাড়ু বনাব পৰা জোখত হৈ গৈছে। আপোনালোকক ভিডিঅ'টো দেখালেও ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, কাষতে থকা বেল আইকনটো দবাই দিব। লাড়ু বনাবৰ কাৰণে পানী এবাতি আনি লৈছোঁ। গৰম যিহেতু হাতখন মাজে মাজে ধুই থাকিব লাগিব। আৰু এয়া লাড়ু বনাবলৈ লৈছোঁ গৰমে গৰমে। ধুনীয়াকৈ লাড়ু বান্ধি গৈছে, জোখত যিহেতু হৈ গৈছে। আৰু এতিয়া মই গোটেইকেইটা লাড়ু বনাই ল'ম। আপোনালোককো দেখাই গৈছোঁ। এয়া পূৰা গৰম হৈ আছে। আকৌ হাতখন ধুই লৈছোঁ। আপোনালোকৰ কাৰণে ইমান কষ্টকৈ ভিডিঅ'বোৰ বনাওঁ, আপোনালোকে ভিডিঅ'বোৰ চাই ভিডিঅ'টো লাইক এটাও কৰি নিদিয়ে। লাইক এটা কৰি দিব। আৰু যদিহে ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ফেচবুকত চাই থাকিলে পেজটো ফ'ল' কৰি দিব। আৰু এয়া মই গোটেইকেইটা লাড়ু বনাই ল'ম। আৰু গৰমে গৰমে যিহেতু লাড়ুকেইটা বনাব লাগিব। আৰু এতিয়া মই এইকেইটা লাড়ু ঠাণ্ডা হ'লে বৈয়ামত ভৰাই থৈ আলহী আহিলেও দিব পৰা হ'ব, নিজেও খাব পৰা হ'ব। আৰু আপোনালোকে বাৰু এনেকৈ ঘৰতে বনাই খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন দেই। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।